1658 চনৰ আজিৰ দিনটোতে পিতৃ শাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাৱে ঔৰংজেবে দিল্লী ৰাজপাটত উঠিছিল। 1831 চনৰ আজিৰ দিনটোতে বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয় আৰু লিওপোল্ড প্ৰথম বেলজিয়ামৰ প্ৰথমজন সম্ৰাট হয়। আজি অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক মহিচন্দ্ৰ মিৰিৰ জন্মদিন। আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ স্মৃতি দিৱস। 1954 চনৰ আজিৰ দিনটোতে জেনেভা সন্মিলনে ভিয়েটনামক উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনামত বিভাজন কৰে। 1977 চনৰ আজিৰ দিনতে নীলম সঞ্জীৱা ৰেড্ডী ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 1883 চনৰ আজিৰ দিনতে বসতি প্ৰধান স্থানত বিশ্বৰ সৰ্বনিম্ন উষ্ণতা এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত 0তকৈও কম 89.2 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিব।